নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে ভাল মই নিকি মৃদু আছামিজ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমি এতিয়া যাব ওলাইছোঁ দেউল চাবক লাগি ভেটেকা পুখুৰীত দেউল এইটো হুৰি এইটো বইনা আপোনালোককো দেখুৱাম হাইদি বইনা হাইদি আপোনালোকক দেখুৱাই আছোঁ চাই থাকক দেউল মানে হৈছে দৰঙৰা পূৰ্ব সংস্কৃতি এই যিটো মানে বহাগৰ মাহত দেউল হয় সেইটো অকল তাৰ মানে হেৰিতে হয় সেই মানে দৰঙতহে হয় এইটো দেউল মানে বেলেগ মানে ঠাইত নহয় কামৰূপত নহয় বা অন্য এনেকুৱা ঠাইত নহয় অকল তাৰ মানে দৰঙতহে হয় সেই মানে আৰু মানে দৰঙৰ মানুহবোৰে কয় এই মানে দেউল বহাগৰ মাহত এটা হ'লেও চাব লাগে সেইকাৰণে চাব আহিলোঁ আমি আগতে বয়সীয়াল মানুহবোৰে মানে কোৱা শুনিছোঁ এই দেউল মানে আগতে মানে মানুহবোৰে ওলাবলৈ মানে সুবিধা পোৱা নাছিল সেইবাবে এই দেউল মানে আৰম্ভ কৰিছিল যাতে সকলোৱে মিলি তাৰমানে খেতি কৰাৰ পদ্ধতি বা অন্য কিবা নতুন পদ্ধতি আহিছে নে নাই সেইবোৰ জানিবলৈ তাৰমানে দেউলটো মানে আৰম্ভ কৰিছিল এয়া দাদাহঁতে চাহ লৈ আহিছে চাহ আৰু বিস্কুট এতিয়া চাহ একাপ খাওঁৱেই দিয়ক আৰু নাখালে ক'ত হ'ব দাদাহঁতে লৈ আহিছে যিহেতুকে দেউলৰ চাহ ময়ো এইবাৰে ফাৰ্ষ্ট দেউল পাইছোঁ মানে 2 বছৰ হ'ল যদিও মোৰ বিয়া হ'ব মই মানে লকডাউনৰ কাৰণে দেউল পাতা হোৱা নাছিল সেইবাবে এয়ে ফাৰ্ষ্ট গতিকে চাহ খাবই লাগিব আৰু কিবা কিবি খাম বাৰু পইচা বেছি অনা নাই মানে যিখিনি আনিছোঁ সেনেকৈ মিলাই খাম চাই থাকক সকলোৱে আমি এতিয়া দেউলত ঘুগুনি অলপ খাই কিনে যাওঁ পাৰ্থৰ পৰা 20 টকা এটা সুধি লৈছোঁ ঘুগুনি খাবাক লাগে খাই কিনে আৰু যাই থাকোঁ আৰু আমি ঘুগুনি খাওঁ এতিয়া যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে চেনেলটো শ্বেয়াৰ কৰি দিব ধন্যবাদ